Hello and welcome to Roy Academy. তো আজি আমি পঢ়িম ইমাৰ্জেঞ্চি প্ৰভিজন। ইয়াৰ পৰা আপোনালোকৰ APSC এক্সামে হওক বা ৰেলৱে এক্সামে হওক বা আপোনালোকৰ SSC বা ADRE হওক জেনেৰেলি এটা কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা দেখা যায়। তো বলক আমি কেনেধৰণৰ কুৱেশ্যন আহে এবাৰ মই চাই লওঁ। হুইচ আৰ্টিকেল ডিলছ উইথ নেশ্যনেল ইমাৰ্জেঞ্চি ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো ইয়াৰ এনচাৰ নিশ্চয় আপোনালোকে বহুতে হয়তো জানে বহুতে নাজানে। তো ইয়াৰ এনচাৰটো হৈ যাব আৰ্টিকেল 352 আৰু এটা কুৱেশ্যন চাওঁ হুইচ আৰ্টিকেল ডিলছ উইথ অ'কে এইটো এনচাৰ 352 আছিলে এইটো এনচাৰে পঢ়িছোঁ অ'কে প্ৰেচিডেণ্ট ৰুল কেন ইনিচিয়েলি লাষ্ট ফৰ হাউ লং উইদাউট পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল। তো সংসদীয় অনুমোদন অবিহনে প্ৰথম অৱস্থাত কিমান দিনলৈ ৰাষ্ট্ৰপতি শাসন চলিব পাৰে। তো নিশ্চয় এইটো আপোনালোকে ৰাষ্ট্ৰপতি শাসনৰ বিষয়ে শুনিছে। তো ইয়াৰ যিটো এনচাৰ হৈ যাব সেইটো হৈ যাব আপোনালোকৰ 2 মান্থ অ'কে। তো এনেধৰণৰ আমি আৰু এই যিটো চেপ্টাৰ আছে এই চেপ্টাৰটো কৰাৰ পাছত এনেধৰণৰ কুৱেশ্যন গোটেইখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব। আমি এই ভিডিঅ'টোত কমচে কম 10 MCQ আমি সলভ কৰিম। তাৰ লগতে প্ৰথমতে আমি থিয়ৰী পঢ়িম অ'কে। চ' বলক আমি থিয়ৰী আৰম্ভ কৰোঁ যে ইমাৰ্জেঞ্চি প্ৰভিজন কি হয়। ঠিক আছে, আমাৰ ভাৰতৰ যিটো 18th নম্বৰ 18 নম্বৰ পাৰ্ট আছে ঠিক আছে, এই পাৰ্টত আৰ্টিকেল 352 পৰা 360 লৈকে ইমাৰ্জেঞ্চি প্ৰভিজনৰ বিষয়ে কোৱা হৈছে। এতিয়া এই ইমাৰ্জেঞ্চি বা জৰুৰীকালীন ব্যৱস্থা কি হয় একচুৱেলি, মানে ধৰক কিবা এনেকুৱা কিছুমান মানে আমাৰ দেশত সময় আহিব পাৰে য'ত ধৰক সাৰ্বভৌমত্ব, ঐক্য, অখণ্ডতা, নিৰাপত্তা, গণতন্ত্ৰ এইবোৰ কামৰ ক্ষেত্ৰত কিবা ধৰণৰ যেতিয়া অসুবিধা আহি যায় এইবোৰ কণ্টিনিউ কৰাৰ কাৰণে অ'কে। চ' লাইক হুৱেন ইণ্ডিয়াৰ ছভাৰেণ্টি ইণ্টিগ্ৰিটি ইজ এফেক্টেড এণ্ড ডেট কণ্ডিশ্যন আমাৰ যিটো ভাৰতৰ সংবিধান আছে ঠিক আছে, আমাৰ ভাৰতৰ টোটেল ষ্টেট যিবোৰ আছে এই ষ্টেটবোৰৰ নিজৰ একোটা ল আছে, প্ৰতিটো ষ্টেটৰ নিজৰ একোটা ল আছে। কিন্তু যেতিয়া এনেধৰণৰ প্ৰব্লেমবোৰ আহে এই ধৰক গণতন্ত্ৰ সাংবিধানিক কাম কাজৰ মাজত যেতিয়া প্ৰব্লেম আহে এই গোটেই ষ্টেটবোৰ এটা ইউনিয়নৰ লেখীয়াকৈ কাম কৰে। এটা নিৰ্দিষ্ট মানে একচুৱেলি চব চেণ্ট্ৰেল গভমেণ্টৰ আণ্ডাৰত গুচি যায় আৰু চেণ্ট্ৰেল গভমেণ্টৰ আণ্ডাৰত এই গোটেইখিনি এটা ইউনিটাৰী ফিচাৰ্ছ হিচাপে ইউনিটাৰী মানে ষ্ট্ৰাকচাৰ হিচাপে কাম কৰে। আমাৰ ফেডাৰেল ফিচাৰ্ছ যিটো আছে সংবিধানৰ সেইটো নাইকিয়া হৈ যায়, ইয়াকে কোৱা হয় ইমাৰ্জেঞ্চি প্ৰভিজন অ'কে। এতিয়া ইমাৰ্জেঞ্চি 3 প্ৰকাৰৰ হয়। প্ৰথমটো হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি, প্ৰেচিডেণ্ট ৰুল এণ্ড ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। ঠিক আছে, এটা নেশ্যনেল ইমাৰ্জেঞ্চি, আনটো প্ৰেচিডেণ্ট ৰুল, আনটো কি ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি অ'কে। আজিলৈকে কিমানবাৰ হৈছে ইমাৰ্জেঞ্চি? নেশ্যনেল ইমাৰ্জেঞ্চি এতিয়ালৈকে 3বাৰ হৈছে, 1962, 71, 75। গোটেইখিনি আমি ডিছকাছ কৰিম কোনটো কেনেকৈ হয়। নাও দ্য কেছ ইজ নেশ্যনেল ইমাৰ্জেঞ্চি বা ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা কি। ঠিক আছে, যিটো আমাৰ আৰ্টিকেল 352 দিয়া আছে। ধৰক কিবা কাৰণত দেশত যুদ্ধ লাগিলে বা এক্সটাৰ্নেল এগ্ৰেশ্যন হ'ল বা আৰ্ম ৰেভিলিয়ন হ'ল। আগতে এইটো ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ বুলি লিখা আছিলে, যিটো এতিয়া সলনি কৰি আৰ্ম ৰেভিলিয়ন বুলি কোৱা হৈছে। ধৰক এই 3টা কণ্ডিশ্যন যদি আমাৰ দেশত কিবা কাৰণত হয় বা যদি গভৰ্ণমেণ্টে ফিল কৰে যে এই 3টা কণ্ডিশ্যন হ'ব পাৰে, তেনে কণ্ডিশ্যনত প্ৰেচিডেণ্ট ঠিক আছে আমাৰ ৰাষ্ট্ৰপতিয়ে কেবিনেটৰ লিখিত পৰামৰ্শৰ ভিত্তিত ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে। প্ৰক্লেম বাই প্ৰেচিডেণ্ট আপন কেবিনেটছ ৰিটেন ৰেকমেণ্ডেশ্যন। ঠিক আছে, যেতিয়া এবাৰ ইমাৰ্জেঞ্চি লাগি যায়, ধৰক আজি ইমাৰ্জেঞ্চি লাগিলে, ৰিকুৱাৰ্ছ পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল, সংসদৰ অনুমোদনৰ প্ৰয়োজন উইথিন 1 মান্থ উইথ স্পেচিয়েল মেজৰিটি। ঠিক আছে, উইথ স্পেচিয়েল মেজৰিটি। মই অন্য এটা ভিডিঅ' স্পেচিয়েল মেজৰিটি, চিম্পল মেজৰিটিৰ বিষয়ে ডিছকাছ কৰিম, এবছলুট মেজৰিটি এইবোৰ চব ডিছকাছ কৰিম। বাট মনত ৰাখিব যে স্পেচিয়েল মেজৰিটি লাগে অ'কে। নাও জুডিচিয়েল ৰিভিউ পাৰ্মিট হয়নে? অ'কে, পাৰ্মিট হয়। প্ৰথমতে জুডিচিয়েল ৰিভিউ পাৰ্মিট নাছিলে, মানে কি কৈছোঁ ধৰক যেতিয়া প্ৰথম ইমাৰ্জেঞ্চি কণ্ডিশ্যন আছিলে অ'কে, তেতিয়া ইমাৰ্জেঞ্চি 38 নং যিটো আমাৰ এমেণ্ডমেণ্ট আছে তাৰ দ্বাৰা কি কৰা হৈছিলে যে এইটো ইমিউনটো জুডিচিয়েল ৰিভিউ, মানে জুডিচিয়েল ৰিভিউৰ আওতাত নাথাকে ইমাৰ্জেঞ্চিৰ সময়ত যিবোৰ কাম থাকিব বা যিবোৰ ডিচিশ্যন হ'ব। কিন্তু এইটো মিনাৰ্ভা মিলছ কেছত কোৰ্টে এইটো মানে কেঞ্চেল কৰি দিয়ে, কেঞ্চেল কৰি মানে এইটো জুডিচিয়েল ৰিভিউৰ আওতাত লৈ আহে। ঠিক আছে, আৰু এই যিটো প্ৰভিজন আছিলে এইটো 44th এমেণ্ডমেণ্টক কেঞ্চেল কৰি দিয়া হয়। তো এইটো মনত ৰাখিব, এইটো কেতিয়া হৈছিলে 78ত হৈছিলে, 1978ত 44 এমেণ্ডমেণ্ট এক্টত যিটো ইমিউনটো
জুডিচিয়েল ৰিভিউ সেইটো কেনচেল কৰি দিয়া হৈছিলে আৰু তাৰ কেইদিনমান পাছতে 1980ত মিনাৰ্ভা মিলছ কেছত কোৰ্টেও এইটো ডিছমিছ কৰি দিছিলে অ'কে চ' ডেট মিনছ জুডিচিয়েল ৰিভিউ আউটত থাকিব 1 মাহৰ ভিতৰত স্পেচিয়েল মেজৰিটিয়ে এপ্ৰুভ কৰিব লাগিব কেবিনেটৰ ৰিটেন পাৰমিশ্যন লাগিব এবাৰ এপ্ৰুভ কৰাৰ পাছত কণ্টিনিউৱাছলি 6 মান্থলে এইটো ইমাৰ্জেঞ্চি লাগি থাকিব পাৰিব 6 মান্থৰ পাছত কি হ'ব যদি আকৌ ইমাৰ্জেঞ্চিৰ মানে কণ্টিনিউ কৰাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আকৌ পাৰ্লিয়ামেণ্টে সেইটো এপ্ৰুভ কৰিব লাগিব both the house should approve the proclamation of the national emergency ঠিক আছে তেতিয়া সেইটো কণ্টিনিউ হ'ব ঠিক আছে বুজি পাইছে ওকে নাও ইয়াৰ প্ৰভাৱ কি পৰে চেণ্টাৰ ষ্টেট ৰিলেশ্যনটো এবাৰ আমি চাই লওঁ এক্সিকিউটিভ যিসকল থাকে ধৰক ডিএম আছে চিএম আছে যিবোৰ ষ্টেট এক্সিকিউটিভ থাকে তেওঁলোক আণ্ডাৰ চেণ্ট্ৰেল আহি যায় চেণ্ট্ৰেল ডাইৰেক্টিভছ বিকাম বাইণ্ডিং অন ষ্টেট তো ষ্টেটৰ এক্সিকিউটিভসকলে চেণ্ট্ৰেলৰ অৰ্ডাৰ মানিব লাগিব লেজিছলেচাৰত কি প্ৰব্লেম হয় পাৰ্লিয়ামেণ্ট লেজিছলেটছ অন ষ্টেট লিষ্ট ছাবজেক্ট ধৰক এতিয়া ষ্টেট লিষ্ট কোনটো যেনেকৈ পুলিচ ব্যৱস্থা কাৰ হাতত থাকে পুলিচ ব্যৱস্থা থাকে ষ্টেট গভৰ্ণমেণ্ট বা ৰাজ্য চৰকাৰৰ মাজত কিন্তু ইমাৰ্জেঞ্চিৰ সময়ত পুলিচ কাৰ আণ্ডাৰত থাকিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকিব আণ্ডাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ঠিক আছে আকৌ তাৰপিছত আহিল ফাইনেন্সিয়েল কি অব্লিগেশ্যনছ আহিব পাৰে প্ৰেচিডেণ্টে ষ্টেটৰ ফাইনেন্সিয়েল ষ্টেটাছো চেঞ্জ কৰিব পাৰিব আই মিন লাইক ধৰক চেণ্টাৰৰ পৰা যদি ধৰক ষ্টেটে যদি প্ৰত্যেক 100 টকা খৰচা কৰে তাত যদি চেণ্টাৰে বোলে 50 টকা দিছে আৰু ষ্টেটে বোলে 50 টকা দিছে তেতিয়া এইটো চেণ্টাৰে চেঞ্জ কৰিব পাৰে 50ৰ পৰা যিকোনো 100ও কৰিব পাৰে বা 40ও কৰিব পাৰে বা নিদিব পাৰে তো কমপ্লিটলি এইটো চেণ্ট্ৰেলৰ ওপৰত ডিপেণ্ড কৰিব এইটো হৈ গ'ল আমাৰ কি ফাইনেন্সিয়েল চিটুৱেশ্যন আচ্ছা তাৰ পাছত লেজিছলেচাৰত কি অসুবিধা কি চেঞ্জেছ আহিব পাৰে এক্সটেনশ্যন অফ লোকসভা এণ্ড ষ্টেট এছেম্বলিজ ইমাৰ্জেঞ্চি পিৰিয়ডত ধৰক নৰ্মেল টাৰ্ম কিমান আমাৰ 5 ইয়াৰ কিন্তু ইমাৰ্জেঞ্চি পিৰিয়ড এইটো এক্সটেণ্ডো কৰিব পাৰে ঠিক আছে এক্সটেণ্ডো হ'ব পাৰে তাৰপিছত ফাণ্ডামেণ্টেল ৰাইটছ যিটো আৰ্টিকেল 19 আছে আৰ্টিকেল 19ত কি আছে ফ্ৰীডম অফ স্পীচ চেম ৰিচাইড ইন পলিট তো আমাৰ যিখিনি 6টা ফ্ৰীডম আছে এই গোটেইখিনি ফ্ৰীডম অট'মেটিকেলি মানে কেনচেল হৈ যায় ছাছপেণ্ড হৈ যায় ঠিক আছে এই গোটেইখিনি ছাছপেণ্ড হৈ যায় ডিউৰিং ৱাৰ এণ্ড এক্সটাৰ্নেল এগ্ৰেশ্যন ঠিক আছে মনত ৰাখিব মানে এতিয়া মই কি কৈছোঁ যে ডিউৰিং ৱাৰ এণ্ড এক্সটাৰ্নেল এগ্ৰেশ্যন তো আৰ্ম ৰেবেলিয়নত নহ'ব নেকি ডেফিনেটলি নহয় ইয়াতে মই এটা কথা কৈ দিওঁ যিটো নেশ্যনেল ইমাৰ্জেঞ্চি আছে এইটো দুই ভাগত ভাগ কৰিব পাৰি এটা এক্সটাৰ্নেল ইমাৰ্জেঞ্চি এটা ইণ্টাৰনেল ইমাৰ্জেঞ্চি যেতিয়া ৱাৰ বা ইনভেজনৰ কাৰণে ইমাৰ্জেঞ্চি লাগিব তাক কোৱা হয় এক্সটাৰ্নেল ইমাৰ্জেঞ্চি আৰু যিটো আৰ্ম ৰেবেলিয়নৰ কাৰণে হ'ব সেইটো আমাৰ দেশৰ ভিতৰতে হ'ব ন সেইটো হৈ গৈছে আমাৰ ইণ্টাৰনেল ইমাৰ্জেঞ্চি তেতিয়া কিন্তু আকৌ আৰ্টিকেল 19 ছাছপেণ্ড নহয় এট এনি কণ্ডিশ্যন আৰ্টিকেল 20 এণ্ড 21 ছাছপেণ্ড নহয় এইকেইটা ছাছপেণ্ড নহয় ঠিক আছে কিন্তু তাৰ বাহিৰে বাকীবোৰ যিমান আৰ্টিকেল আছে যিমান ৰাইটছ আছে সেইবোৰ বাই প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰ ছাছপেণ্ড হ'ব পাৰে বাট ফৰ ডেট প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰ ইজ নিডেড ৰাইট আচ্ছা নাও তাৰপিছত আমি আহোঁ প্ৰেচিডেণ্ট ৰুললৈ অলপ আমি ডিটেইলছত চালোঁ নেশ্যনেল ইমাৰ্জেঞ্চি ব'লক আমি এতিয়া ৰাষ্ট্ৰপতি শাসন বা প্ৰেচিডেণ্ট ৰুল কি জানি লওঁ ইয়াতে মই এটা কৈ দিওঁ আৰ্টিকেল আমি কি কৈছিলোঁ যে 352ৰ পৰা ষ্টাৰ্ট হয় ইয়াৰ লগত +4 কৰি দিয়ক তেতিয়া আমি কি পাম তেতিয়া আমি পাম প্ৰেচিডেণ্ট ৰুল ঠিক আছে ইয়াৰ লগত আমি +4 কৰি দিয়ক তেতিয়া আমি কি পাম ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আমি পাম তো 4ৰ ৰুল মনত ৰাখিব 4 গেপত মানে এইখিনি আৰ্টিকেল আছে নাও গ্ৰাউণ্ডত প্ৰেচিডেণ্ট ৰুল লাগিব পাৰে ধৰক যদি চেণ্ট্ৰেলে ফিল কৰে যে ষ্টেট যিটো মেচিনেৰী আছে ষ্টেট যিটো কনষ্টিটিউশ্যনেল মেচিনেৰী আছে সেইটোৱে যদি ভালকৈ কাম কৰা নাই এটা প্ৰটেষ্ট হৈছে প্ৰটেষ্টৰ পিছত গৈ সেইটো মানে বহুত মাছ প্ৰটেষ্ট হৈ গৈছে মাছ প্ৰটেষ্ট হোৱাৰ পাছত ভাইলেণ্ট হৈ গ'ল এইটো গোটেইটো ঠিক আছে ভাইলেণ্ট হৈ গ'ল নাও এতিয়া মাৰ্ডাৰ হৈ আছে ষ্টেট মেচিনেৰিজ ফাণ্ডামেণ্টেল ৰাইটছ চব ভাইলেট হৈ আছে তেতিয়া যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিচাৰে তেতিয়াহ'লে কি ষ্টেট ইমাৰ্জেঞ্চি বা প্ৰেচিডেণ্ট ৰুল সেই নিৰ্দিষ্ট ষ্টেটত ঘোষণা কৰিব পাৰে অ'কে নিৰ্দিষ্ট ষ্টেটৰ পৰা মোৰ মনত আহিল নেশ্যনেল ইমাৰ্জেঞ্চি কি গোটেই ভাৰততে লাগিব নেকি নে নিৰ্দিষ্ট পাৰ্ট এটাতো সৰু পাৰ্ট এটাতো লাগিব পাৰে তো নেশ্যনেল ইমাৰ্জেঞ্চিৰ বিষয়ে এগেইন কৈ আছোঁ ধৰক এইটো গোটেই ইণ্ডিয়া ঠিক আছে নেশ্যনেল ইমাৰ্জেঞ্চি কি যিকোনো এটা সৰু এটা অংশত লাগিব পাৰেনে য়েছ পাৰে ঠিক আছে এইটো কেতিয়া হৈছিলে 42nd এমেণ্ডমেণ্ট এক্টত এইটো কৰা হৈছিলে যেতিয়া পাঞ্জাৱত ইমাৰ্জেঞ্চি লগাইছিলে কোনে লগাইছিলে ইন্দিৰা গান্ধীয়ে
লগাইছিলে ওকে নাও সো some key point okay এতিয়া আমি আৰু এটা কথা নন কমপ্লায়েন্স উইথ সেন্ট্রাল ডাইৰেক্টিভছ আৰ্টিকল 365 টু যদি কেন্দ্ৰীয় নিৰ্দেশনাসমূহ যেতিয়া মানি নচলে তো by article 365 president rule can also be imposed এটো মনত ৰাখিব তো এইগিটাৰ বাহিৰেও আৰ্টিকল 360 থ্ৰু প্ৰেসিডেন্ট rule লাগিব পাৰে আচ্ছা নাও requires parliamentary approval within 2 months ধৰক প্ৰেসিডেন্ট rule লাগিলে কোনোবা এটা ষ্টেটত 2 মাহৰ ভিতৰত within 2 months পাৰ্লিয়ামেন্টৰ এপ্ৰুভেল লাগিব উইথ সিম্পল মেজৰিটি আগৰটো কি আছিল স্পেশাল মেজৰিটি ন্যাশনাল ইমাৰ্জেন্সি স্পেশাল ইমাৰ্জেন্সি ঠিক আছে এতিয়া সিম্পল মেজৰিটি okay can be extended beyond 1 year under special condition for example national emergency and election commissioner approval যদি থাকে তেতিয়া এবছৰতকৈ বেছি extend হ'ব once approved 6 monthৰ কাৰণে extend হৈ যাব automatically okay now effect state of কি effect হয় state executive dismiss legislature suspended or dissolved okay parliament exercise legislative power for the state administration conducted by governor under president direction तो governor हो जाए head government suspend हो जाए বা dissolve हो जाए ठीक है सर judicial review आता है ना yes definitely under judicial review आहे on the case of 1994 Bombay case ठीक है सर okay president proclamation subject to judicial scrutiny also alright center must justify proclamation with relevant evidence center evidence দিব লাগিব কিয় state emergency ঘোষণা কৰিছে court can reinstate dismiss government কোর্টে হি যেটো গভর্নমেন্ট ডিসমিস হৈছিল যেটো সাসপেন্ড বা ডিজলভ কৰিছিল সেম গভর্নমেন্ট কোর্টে ৰিইনষ্টেট কৰিব পাৰে ফ্ৰিকুৱেন্টলি মিসইউজ আজিলৈকে 125 বাৰ ইমার্জেন্সি লগা হৈছে সেই কাৰণে সরকারিয়া কমিশনাৰ এটা ৰিপৰ্টও আহিছিল আৰু কিছুমান গাইডলাইন আহিছিল যাতে এই মিসইউজ সমূহ হত কিছুমান লিমিটেশন লগাব পাৰি নাও কাম টু দা ফাইনান্সিয়াল ইমার্জেন্সি হোৱাট ইজ ফাইনান্সিয়াল ইমার্জেন্সি সে কিবা কাৰণত আমাৰ দেশত সে দুৰ্ভিক্ষ হৈ গল আকাল পৰি গল পইচাৰ অৱস্থা আমি গম পাই আছো যদি আমি ষ্টেটৰ খৰচৰ যদি আমি কন্ট্ৰোল নকৰো আমাৰ ষ্টেট ব্যাংকৰুপ হৈ যাব ওকে তো আমাৰ গোটেই ৰাজ্য বিপদত পৰি যাব অলৰাইট তেনে কন্ডিশনত আমাৰ প্ৰেসিডেন্টে ফাইনান্সিয়াল ইমার্জেন্সি প্ৰক্লেম কৰিব পাৰে require parliamentary approval within 2 months with simple majority no fixed duration continuously indefinite time হলে এটো চলি থাকিব পাৰে যেতিয়ালৈকে ৰিভক নহয় তেতিয়ালৈকে ফাইনান্সিয়াল ইমার্জেন্সি চলি থাকিব আমাৰ দেখত আজিলৈকে কিমান বাৰ ফাইনান্সিয়াল ইমার্জেন্সি লাগিছে নো জিৰো নীল আই এম সেইং দিস নীল আজিলৈকে এবাৰো ফাইনান্সিয়াল ইমার্জেন্সি আমাৰ দেখত লগা নাই মোস্ট তাতকে বেছি ইম্পৰ্টেন্ট স্যালাৰি হুম কি হয় স্যালাৰি মানে যিমান আমাৰ এমপ্লয়ি আছে সেন্ট্রাল এমপ্লয়ি জাজেস আছে সকলোৰে স্যালাৰি কমাব পাৰে ষ্টেটৰ যিমানবোৰ ফাইনান্সিয়াল ডিসিশন আছে সে কাইলে আমাৰ মামাই যদি বলে কিবা এটা প্ৰজেক্ট ঘোষণা কৰিব ঠিক আছে কিন্তু যদি দেখত ফাইনান্সিয়াল ইমার্জেন্সি লাগি থাকে সেন্টার হ্যাভ দা কন্ট্রোল ওভার দিস প্রজেক্ট সেন্টারে নিৰ্দেশ দিব আপুনি এটো খৰচা কৰিব পাৰিব নে নোৱাৰিব অলৰাইট তো ফাইনান্সিয়াল ইমার্জেন্সি বহুত বেছি ডিটেইলছত আমাৰ যোৱাৰ দৰকাৰ নাই এইখিনি আপোনালোকৰ কাৰণে মোর দেন এনাফ ঠিক আছে ইয়াত মই সামারি সিট দি দিছো সামারি সিট এবাৰ চাই লব পৰীক্ষাৰ আগে যোৱাৰ আগে ঠিক আছে তাৰ পাছত ক্ৰিটিসিজম কিছুমান আছে ফৰ এক্সাম্পল এই যেটো ইমার্জেন্সি সিচুৱেশন আছে 1975 ত আমি যিখিনি দেখিলো যে বহুত বেছি মিস ইউজ হৈছিল ঠিক আছে বহুত বেছি মিস ইউজ কৰিছিল ম্যাডাম ইন্দিৰা গান্ধীয়ে ঠিক আছে কিন্তু তাৰ পিছতে 44 এমেন্ডমেন্ট এক্টত কিছুমান জুডিশিয়াল ৰিভিউ অনা হল পাৰ্লিয়ামেন্টাৰী কন্ট্ৰোল অনা হল আৰ্ম ৰেবেলিয়ন অনা হল কাৰণ ইন্টাৰনাল ডিস্টাৰবেন্স বুলি যেতিয়া কয় আগতে কি আছিল ইন্টাৰনাল ডিস্টাৰবেন্স আছিল যেটো 3 নম্বৰ ক্যাটাগৰী আছিল থাৰ্ড ৰিজন অফ ন্যাশনাল ইমার্জেন্সি হেৰু কি আছিল ইন্টাৰনাল ডিস্টাৰবেন্স বস্তুটো বহুতো ভেগ হয় ঠিক আছে আপুনি কবই নোৱাৰে কি বস্তু কালি প্ৰটেষ্টকো বহুত ডাঙৰ এটা প্ৰটেষ্ট হল হেতুকো আপুনি আকো যদি ডেমোক্ৰেটিক প্ৰটেষ্ট হয় হেতুকো আপুনি ইন্টাৰনাল ডিস্টাৰবেন্স কৈ দিব পাৰে তো দিস ওয়ার্ড ইজ ৰিমুভড তাৰ জায়গাত কি লিখিছে আৰ্মড ৰেবেলিয়ন very 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 important alright amendment যদি আপোনালোকে দেখে 38 amendment কি আছিল জুডিশিয়াল ইমিউনিটি
মানে জুডিচিয়েল ৰিভিউৰ পৰা আঁতৰাই লোৱা হৈছিলে কিন্তু এইটো কেনচেল কৰি দিয়া হৈছিলে 44 এমেণ্ডমেণ্টত 42nd এমেণ্ডমেণ্টত কি কৰা হৈছিলে যে ইমাৰ্জেঞ্চি প্ৰভিজন অলপ ষ্ট্ৰেংথেন কৰা হৈছিলে ঠিক আছে ইমাৰ্জেঞ্চি প্ৰভিজনসমূহ আৰু শক্তিশালী কৰা হৈছিলে ওকে সো বলক আমি কিছুমান এমসিকিউ কৰো which amendment replace internal disturbance with armed rebellion তো জাস্ট কৈ আহিছিলো the answer is 44 amendment act of 1978 financial emergency under article 360 has been declared how many times in India তো আজিলৈকে এবাৰো কৰা হোৱা নাই that is never okay ঠিক আছে বুজি পাইছে during national emergency fundamental rights under which article are automatically suspended article 19 freedom যিখিনি আছিল ঠিক আছে same reside in Poland মানে গুটেই same speech association okay assembly movement profession residence alright এই যিমানখিনি freedom আছে সব automatically suspend হৈ যায় now come to which landmark Supreme Court case allowed judicial review of emergency proclamation কোন মানে কেছটোৱে জুডিচিয়েল ৰিভিউটো মানে এনেবল কৰিছিলে যেটো 1980 হৈছিলে দ্যাট ইজ মিনাৰ্ভা মিলছ কেছ ওকে মিনাৰ্ভা মিলছ কেছ আপোনালোকে এই কেছবোৰ পাৰিলে এবাৰ পঢ়ি ল'ব পৰীক্ষা যোৱাৰ আগতে বেৰুবাৰী ইউনিয়ন কেছ মিনাৰ্ভা মিলছ কেছ ঠিক আছে এই যিমানবোৰ ইম্পৰ্টেণ্ট কেছ আছে এইবোৰ কেছবোৰ এবাৰ সৰু সৰুকৈ আপোনালোকে চাই ল'ব আৰু কোনটো কেছ কিহৰ লগত ৰিলেটেড মই এটা ইমেজ শ্বেয়াৰ কৰি দিম গ্ৰুপত ঠিক আছে আমাৰ যেটো আপোনালোকৰ যেটো গ্ৰুপ আছে মই গ্ৰুপত শ্বেয়াৰ কৰি দিম বা টেলিগ্ৰামতো মই চেষ্টা কৰিম শ্বেয়াৰ কৰিবলৈ ঠিক আছে তো কোনটো কেছ ফৰ এক্সাম্পল যেনেকৈ বেৰুবাৰী ইউনিয়ন কেছ কিহৰ লগত জড়িত কেশৱানন্দ ভাৰতী কেছ কিহৰ লগত জড়িত এইটোৰ এটা কুৱেশ্যন আপোনালোকৰ আহে ঠিক আছে তো মিনাৰ্ভা মিলছ কেছ কিহৰ লগত জড়িত অলৰাইট ইয়াতে আৰু এটা কথা কৈ দিওঁ বহুত চুন আমাৰ ৰয় একাডেমীৰ যেটো লাষ্ট টাইম এডিআৰই ষ্টাৰ বেটছ আছিলে ওকে এডিআৰই ষ্টাৰ বেটছ নিশ্চয় আপোনালোকে কৰবাত শুনিছে কাৰণ লাষ্ট টাইম এডিআৰই যেটো 2.0 হৈ গ'ল তাত more than 50% of GS GK question are from directly from our classes I have already given the video on that ঠিক আছে more than 50% directly from the class তো তাৰ ৰেকৰ্ডেড ক্লাছটো এতিয়াও আছে ঠিক আছে ৰেকৰ্ডেড ক্লাছ এতিয়াও আছে যদি কোনোবাই জয়েন কৰিব বিচাৰে জয়েন কৰিব পাৰে ৰেকৰ্ডেড যেটো বেটছ আছে বাট আমি soon বহুত সোনকালে এটা লাইভ প্ৰিমিয়াম বেটছ ডেফিনেটলি এবাৰটো অলপ প্ৰিমিয়াম হ'ব অলৰাইট কাৰণ প্ৰিমিয়াম অন দ্যাট মিন্স মানে ইয়াত এডমিশ্যনটো অলপ লিমিটেড কৰা হ'ব ঠিক আছে লাষ্ট টাইম কি হ'ল যেতিয়া প্ৰাইচ বহুত কম আছিলে যেটো ফাৰ্ষ্ট হেৰি তো তাত বহুতে মানে এনে এডমিশ্যন লৈ লৈছিলে যাৰ এটা ৰাকাছ ক্ৰিয়েট হৈছিলে কেতিয়াবা তো বহুতে ভাল কন্টেন্ট বুজিয়ে নাপায় এমসিকিউ লাগে ঠিক আছে তো এইবাৰ অলপ আমি হাই ৰাখিম আৰু এবাৰ বস্তু প্ৰিমিয়াম হ'ব ঠিক আছে ওকে সো কেছটো হৈছে মই কি ক'ব বিচাৰি আছো যে আমি সাৰ্ভে কৰি আছো কোন কোন জয়েন হ'ব কেনেকৈ আমি সব কৰিব পাৰিম তাৰ কাৰণে এটা হোৱাটসএপ গ্ৰুপ খুলি দিয়া হৈছে ঠিক আছে হোৱাটসএপ গ্ৰুপ খুলি দিয়া হৈছে এই গ্ৰুপটোৰ লিংক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে হোৱাটসএপ গ্ৰুপটো জয়েন হৈ ল'ব ফৰ দা ইনিশিয়েল অফাৰ ইনিশিয়েল প্ৰি অফাৰ যেটো থাকিব ঠিক আছে আৰু আপোনালোকে বহুত হয়তো গম পাই যে মই প্ৰথমতে ষ্টাৰ্টিং যেতিয়া দিওঁ তেতিয়া এদিন বা দুদিন অফাৰ এটা দিওঁ ইনিশিয়েল তো তাত প্ৰাইচটো অলপ কম থাকিব ঠিক আছে সো এবাৰ প্ৰাইচ বেছি থাকিব সো আপোনালোকে হোৱাটসএপ গ্ৰুপ জয়েন কৰি ল'ব যিসকলে এডিআৰই 3.0 ৰ বাবে এডমিশ্যন ল'ম বুলি ভাবিছে এনিৱে what majority is required for parliamentary approval of national emergency so definitely special majority okay now come to next question which article of Indian constitution deals with president rule তো কি কৈছিলো national 352 তাৰ পিছত 356 তাৰ পিছত 360 okay so 356 that is president rule okay now clear now come to next question which commission provided guidelines to limit the misuse of article 356 বহুত বার misuse হৈছে 125 times president rule এতিয়ালৈকে proclaim কৰা হৈছে so this is sarkariya commission সমূহ এবাৰ আপোনালোকে চাই ল'ব okay under financial emergency whose salaries can be reduced central government employees salary judges and high court judges salary supreme court বা high court judges salary state government or employee salary তো national emergency financial emergency ঠিক আছে তো financial emergency central আৰু state বুলি কোনো কথা নাই সকলোৰে salary
all of the above, salary can be reduced. Okay, তো আশা কৰিছোঁ আপোনালোকে ক্লাছটো ভাল পাইছে. Thank you for being with Roy Academy. অলৰাইট, আশা কৰিছোঁ আপোনালোকে ক্লাছটো ভাল পাইছে. যদি প্ৰথমবাৰৰ বাবে চেনেলটো আহিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু হোৱাটছএপ গ্ৰুপটোত জইন কৰিব নাপাহৰিব, কাৰণ তাতে আপোনালোকে মেইন অফাৰটো পাব আৰু তাৰ যিটো ছাৰ্ভে হ'ব সেই ছাৰ্ভেৰ অনুসৰি মই কোৰ্চটো লঞ্চ কৰিম. তো কেতিয়া লঞ্চ কৰিম কি কথা মেইনলি আপোনালোকে সেই হোৱাটছএপ গ্ৰুপতে গম পাব. ইউটিউবত 2-3 দিন জেনেৰেলি পাছত আহে. চ' থেংক ইউ. লগ পাই আছোঁ এনে এটা ভিডিঅ'ত. জয় অসম, জয় হিন্দ.